নমস্কাৰ কুকিজ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে মই আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰোঁ যে যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ৰেচিপিৰ আপডেটবিলাক আপোনালোকে পাই থাকে আৰু ইয়াৰ লগতে লাইক আৰু কমেণ্ট কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখি বন্ধুসকল, বৰষুণৰ বতৰত কচৰি চিংৰা আদিৰ সোৱাদ ল'বলৈ মন যায় নহয়নে? পাছত বৰ্তমান সময়ত ক'ভিডৰ যি সংক্ৰমণ হৈছে তাৰ বাবে বাহিৰলৈ ওলাই গৈ এইসমূহ ক্ৰয় কৰি আনি খাবলৈ অলপ ভয় লাগিছে নহয়নে? সেয়ে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ঘৰতে অতি সহজতে বনাই খাব পৰা পিঁয়াজৰ কচৰি ৰেচিপি। গতিকে আহকচোন চাওঁ এতিয়া কচৰি মই কেনেদৰে বনাইছোঁ। ইয়াৰ বাবে প্ৰথমে মই এটা বাতিত 1.5 কাপ ময়দা লৈছোঁ আৰু এই ময়দাখিনিৰে মই এটা চফ্ট ডো বনাই ল'ম কচৰিৰ বাবে। এতিয়া ইয়াতে মই 1 চামুচ গৰু ঘিউ দিছোঁ আৰু তাৰ লগতে 2 পৰা 3 চামুচ মই ৰিফাইন তেল দিছোঁ। তাৰ লগতে আধা চামুচ নিমখ দিছোঁ আৰু গোটেইখিনি মই এনেদৰে ভালদৰে মিহলি কৰি লৈছোঁ। আৰু ইয়াৰ লগতে মই 1 চামুচ কচুৰি মেথি লৈছোঁ আৰু সেইখিনি ভালদৰে মোহাৰি ইয়াৰ লগত মিহলি কৰি দিছোঁ। কচুৰি মেথি যদি আপোনালোকৰ ওচৰত নাথাকে তেনেহ'লে স্কিপ কৰিব পাৰিব, কিন্তু কচুৰি মেথি দিলে কচুৰিটো খাবলৈ বেছি ভাল লাগে। খুব ধুনীয়া গোন্ধ এটা আহে। এনেদৰে মুঠি কৰি চাব, যেতিয়া মুঠিটো টান হৈ লাগি ধৰিব তাৰ পাছত ইয়াত আমি অলপ অলপকৈ পানী মিহলি কৰিম। গোটেইখিনি পানী একেলগে দি নিদিব, অলপ অলপকৈ পানী দি ডোটো বনাই ল'ব। এনেদৰে অলপ অলপকৈ পানী দি মই ময়দাখিনি মঠি লৈছোঁ। অলপ কোমলকৈ মঠিব লাগিব, বহুত বেছি টান নকৰিব, যিমান পাৰে সিমান কোমল কৰিবলৈ চাব। আৰু এই ময়দাখিনি মোৰ মঠি হৈ গ'ল। এতিয়া মই ইয়াক প্ৰায় 10 মিনিটৰ বাবে ঢাকি ৰাখিম। আৰু এতিয়া এখন কেৰাহী লৈছোঁ। কেৰাহীখনত মই প্ৰায় 5 পৰা 6 চামুচ ৰিফাইন তেল লৈছোঁ আৰু তাতে মই 1 চামুচ জিৰা দি দিছোঁ, গোটা জিৰা। এতিয়া জিৰাখিনি অলপ মই তেলত ভাজি লৈছোঁ। এতিয়া মই তেলত 1 চামুচ নহৰু বটা আৰু 1 চামুচ আদা বটা ইয়াতে দি লৈছোঁ আৰু গোটেইখিনি মই অকণমান সময় ভাজি লৈছোঁ। তাৰ পাছত মই 3টা ডাঙৰ চাইজৰ পিঁয়াজ এনেদৰে কাটি লৈছিলোঁ আৰু সেইখিনিও মই তেলত দি দিছোঁ আৰু গোটেইখিনি মই এতিয়া অলপ সময় ভালদৰে ভাজি ল'ম। এনেদৰে অলপ সময় ভজাৰ পাছত মই ইয়াতে আধা চামুচ নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ আৰু গোটেইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। আৰু ইয়াৰ লগতে মই ইয়াত 1 চামুচ ধনিয়া পাউডাৰ মিহলি কৰিছোঁ আৰু গোটেইখিনি ভালদৰে লৰাই মই ভাজি লৈছোঁ। আৰু এতিয়া ইয়াতে মই 2 চামুচ বেচন লৈছোঁ আৰু বেচনখিনি মই পিঁয়াজখিনিৰ সৈতে মিহলি কৰি দিছোঁ। এতিয়া মই ইয়াতে অকণমান মান ধনিয়াৰ পাত মিহলি কৰি দিছোঁ। ধুনীয়া গোন্ধ এটা আহে মান ধনিয়াৰ পাত দিলে, তাৰ বাবে মই মান ধনিয়াৰ পাত অকণমান দি অলপ সময় লৰাই দিলোঁ আৰু তাৰ পাছতে মই এতিয়া গেছটো বন্ধ কৰি দিলোঁ। আৰু এইখিনি আমাৰ ফিলিংছখিনি ৰেডি হৈ গ'ল আৰু তাক মই এখন প্লেটলৈ কাঢ়ি লৈছোঁ আৰু এইখিনি মই এতিয়া প্লেটখনত অলপ সময় ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই কচৰিখিনি বনাবলৈ লৈছোঁ। ইয়াৰ বাবে মই যিখিনি ময়দা মঠি লৈছিলোঁ সেইখিনিক মই এতিয়া সমানে 4 ভাগত ভগাই লৈছোঁ। মই ইয়াৰ পৰা 4টা কচৰি বনাম। এতিয়া এনেদৰে গোল কৰি ল'লোঁ প্ৰথমে আৰু এইটো এনেদৰে আটা যেনেদৰে আমি ৰুটি বেলোঁ তেনেদৰে গোল কৰি লৈছোঁ। তাৰ পাছত মই সমানে সমানে হাতেৰে পিটিকি পিটিকি এনেদৰে বহল কৰি নিছোঁ। আপোনালোকে প্ৰয়োজন হ'লে বেলনাটো বেলিব পাৰিব, কিন্তু মই এনেদৰে বনাই বেছি ভাল পাওঁ, সেইবাবে হাততে মই ডাঙৰকৈ গোল কৰি ল'লোঁ। আৰু এতিয়া পিঁয়াজখিনি ইয়াৰ মাজত ভৰাই এনেদৰে মই এতিয়া কচৰিটো বন্ধ কৰি লৈছোঁ।
ডোটো যিমান পাৰে সিমান সফট কৰিব লাগে তেতিয়া আমাৰ কচুৰিটো বনাবলৈ বেছি সহজ হয় এনেদৰে ওপৰ ফালে যেতিয়া আমি বন্ধ কৰিম তাৰ পাছত হাতেৰে এনেদৰে লৰাই গোল কৰি কচুৰিটো ধুনীয়াকৈ বন্ধ কৰি দিব লাগে আৰু তেতিয়া কচুৰিটো দেখিবলৈ বেছি ধুনীয়া হয় আৰু এটো মোৰ ফাৰ্স্ট কচুৰিটো হৈ গ'ল তাৰ পাছতে মই আৰু এটা বনাই লম তেনেদৰে গুটেই কেইটা মই এনেদৰে হাতেৰে বনাইছো বেলনা মাৰি মই ইউজ কৰা নাই আপোনালোকে প্ৰয়োজন হ'লে কৰিব পাৰিব আৰু ঠিক তেনেদৰে মই ইয়াতো ফিলিংছখিনি ভৰাই এনেদৰে বন্ধ কৰি লৈছো আৰু হাতেৰে মই এনেদৰে গোল কৰি দিছো কচুৰিটো ঠিক তেনেদৰে মই চাৰিওটা কচুৰি বনাই লৈছো আৰু এতিয়া মই কচুৰিখিনি ভাজিম তাৰ বাবে মই এখন কেৰাহীত অলপ তেল লৈছো ৰিফাইন তেল আৰু প্ৰথমে মই তেলখিনি গৰম হ'বলৈ দিছো আৰু তাৰ পাছত মই লাহেকৈ অলপ গেছটো কমাই দিছো আৰু কম জুইত মই কচুৰিখিনি ভাজিম প্ৰায় লো টু মিডিয়াম ফ্লেমত ভাজিব লাগিব এতিয়া অকণমান দি চাই ললো ময়দা তেলখিনি গৰম হৈ গ'ল ধুনীয়াকৈ লাহেকৈ মই এটা কচুৰি ইয়াত দি দিছো মই প্ৰথমে এটাহে কচুৰি বনাম কাৰণ প্ৰথমতে বনোৱাটো কেতিয়াবা তেলখিনিৰ প্ৰবলেমৰ বাবে অলপ বেয়াও হ'ব পাৰে গতিকে গুটেই কেইটা একেলগে মই দি দিয়া নাই প্ৰথমে এটা কচুৰি মই ভাজি লম তাৰ পাছত বাকিখিনি ভাজিম আৰু এনেদৰে মাজে মাজে লুটিয়াই থাকিব আৰু এইদৰে মই মাজে মাজে 2-3 বাৰ লুটিয়াই দিলো আৰু কম জুইত মই প্ৰায় 5 পৰা 6-7 মিনিট মান ইয়াক ভাজিছো তাৰ পিছত এটো আমাৰ ফাৰ্স্ট কচুৰিটো হৈ গ'ল আৰু ইয়াক মই এতিয়া এখন টিস্যু পেপাৰলৈ কাঢ়ি ললো যাতে যিখিনি তাত এক্সট্ৰা অইল আছে সেইখিনি পেপাৰখনে এবজৰ্ব কৰি লয় এতিয়া মই ইয়াত একেলগে তিনিওটা কচুৰিয়ে ভাজিম লাহে লাহে মই তেলত এটা আটাকৈ কচুৰিখিনি দি দিলো কচুৰিখিনি বনাওতে অলপ হেঁচি চেপেটা কৰি দিব তেতিয়া ধুনীয়াকৈ কচুৰিকেইটা সিজে আৰু এনেদৰে মই মাজে মাজে কচুৰিকেইটা লাহেকৈ লুটিয়াই দিছো প্ৰায় গোল্ডেন কালাৰ হোৱালৈকে আমি কচুৰিকেইটা ভাজিব লাগিব আৰু মন কৰিব বেছি হাই ফ্লেমত কেতিয়াও নাভাজিব লো টু মিডিয়াম ফ্লেমত কচুৰিখিনি ভাজিব আৰু এয়া কচুৰি ৰেডি হৈ গ'ল মই টিস্যু পেপাৰলৈ ইয়াক তুলি ললো আৰু এয়া চাওক আমাৰ পিয়াজৰ কচুৰি ৰেডি হৈ গ'ল কিমান ধুনীয়া লাগিছে চাওকচোন খাবলৈ মন গৈছেনে এবাৰ বনাই খাই চাব আৰু নিশ্চয়কৈ বহুত বেছি ভাল পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ইয়াৰ লগতে যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব আৰু নতুন নতুন ৰেচিপিৰ আপডেটৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ইয়াৰ লগতে মোৰ ভিডিঅ'টো বন্ধুবৰ্গ তথা পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিবচোন এবাৰ তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন ইট হেল্ডি এণ্ড ষ্টে ছেফ বাই বাই